Hello my dear friends, কি খবৰ আপোনালোকৰ? মোৰ নাম জয়, গুৱাহাটী থেকে মই আৰু আজি এজন সাধাৰণ অসমীয়া যুৱক এখেতৰ ইন্টাৰভিউ লবলৈ আহিছো এখেতৰ ঘৰলৈ আৰু এখেতৰ বিষয়ে আপোনালোকক জনাম। প্ৰথমে আপোনাৰ পৰিচয়টো দি দিয়ক মোৰ দৰ্শকক। নমস্কাৰ, মোৰ নাম প্ৰণৱ বৈশ্য আৰু মোৰ ঘৰ জুৰুডৰ পৰা ভিতৰত জাপৰিবুক বুলি কয় আৰু জয় আহিছে আজি মোৰ ঘৰলৈ, খুব ভাল লাগিছে। একচুৱেলি এখেতৰ এটা ইউটিউব চেনেল আছে প্ৰণৱ ব্লগছ বুলি, তেনেকৈ চিনাকি, কিন্তু এখেতক মই ইউটিউবাৰ হিচাপে ইন্টাৰভিউ লৈ এজন সাধাৰণ অসমীয়া যুৱক হিচাপে লৈছো। সো প্ৰথমে আপুনি কক যে আপুনি প্ৰাইভেট জব কৰি আছে, হয়, আৰু আপোনাৰ কেনেকুৱা মানে কাম কাজ তাতে কেনেকুৱা? মানে কাম কাজটো বিশেষ বেয়া নহয়, কিন্তু মানে মোৰ মানে কিটো হৈছে ঘৰৰ পৰা যিটো মোৰ কৰ্মস্থলী এইটো যথেষ্ট দূৰ হয় আৰু সেইটোৰ কাৰণে মই মানে ঘৰতো ভাল বেছিকৈ সময় দিব নোৱাৰোঁ। যিদিনাখন অফ থাকে সেইদিনাখনে মানে মা দেউতাৰ লগত মই সময় দিব পাৰোঁ। মানে সেইটোৰ কাৰণে বহুত দূৰ হৈছে, সেইটোৰ কাৰণে অলপ মানে কি ক'ব আৰু অশান্তি হৈ আছে মনটো। তথাপিতো পেটটো চলিবলৈ হ'লেতো কাম কৰিবই লাগিব। আপুনি অসমীয়া যুৱক হিচাপে আপোনাৰ সেই প্ৰতিষ্ঠানটোত কিবা মানে তেনেকুৱা কিছুমান প্ৰব্লেম পাইছে নেকি? বৰ্তমান তেনেকুৱাকৈ একো অসুবিধা হোৱা নাই, কিন্তু মানে মাজে সময়ে এনেকুৱা এটা কথা ওলায় যে যিবোৰ মানে অলপ তলৰ পৰ্যায়ৰ মানে চতুৰ্থ শ্ৰেণীৰ যিবিলাক কৰ্মচাৰী তেওঁলোকক মানে অলপমান মানে বিশেষ তেনেকুৱা নহয় যদিও মানে কথাবিলাক ওলাই আছে। নাজানো ভৱিষ্যতে কি হয়, যদি তেতিয়া হয় নিজে মানে অসমীয়া হিচাপে আৰু আমি গোটেই লগৰীয়া কেইজন লগ হৈ কিবা এটা কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আপোনাক অসমীয়া হিচাপে কিবা ছাপ্ৰেছ এনেকুৱা ধৰণৰ কিবা কাৰণ আমি কিছুদিন আগতে শুনিছোঁ যে আমাৰ GSটোৰ এটা মাৰ্কেটত অসমীয়া যুৱক এজনক কিবা বেছিকৈ অত্যাচাৰ কৰা নিচিনা, বা আপোনাৰ চাউথত আপোনাৰ অসমীয়া চিকিউৰিটি এজনক মাৰিছিল, এটা বাতৰি নিশ্চয় গম পাইছে। চ' তেনেকুৱা ধৰণৰ আমাৰ আপোনাৰ কিবা অফিচত তেনেকুৱা মানে বৰ্তমান সময়লৈকে হোৱা নাই, কিন্তু ভৱিষ্যতৰ কথাটো নাজানো, কিন্তু তেনেকুৱা অলপ ভাৱ হৈ আছে মানে। ঠিক আছে। চ' এতিয়া কথা হ'ল, মই এইটো প্ৰশ্ন আপোনাক এইকাৰণে কৰিলোঁ, আৰু আজি আপোনাৰ এই আমাৰ এমপ্লয়মেণ্ট, আমাৰ অসমীয়া যুৱকসকলৰ এমপ্লয়মেণ্টক লৈ যি এটা সমস্যা, তো সেইটোক লৈ মই আপোনাক কিছু কথা পাতিব বিচাৰিছোঁ। আমি মন যায় ফিল্মখনো চাইছিলোঁ, তাতেও আপোনাৰ দেখুৱাইছিল যে অসমীয়া যুৱক কিছুমান আছে যিসকলে পঢ়া শুনা কৰিছে, MA পাছ, BA পাছ, আৰু চাকৰি পোৱা নাই, আৰু চাকৰি নোপোৱাৰ বাবে তেওঁলোকে মানে মদ খাই কিনে দিনবিলাক পাৰ কৰি থাকে, টাইম পাৰ কৰি থাকে, আৰু শেষত তেওঁলোকৰ জীৱনটো শেষ হৈ যায়। আৰু তেনেকুৱা বাস্তৱ চিটুৱেশ্যন পৰিস্থিতি আমাৰ এতিয়াও বহুত অসমীয়া যুৱকৰ আছে। আৰু তেওঁলোকৰ ফিল্মখনত দেখুওৱাৰ দৰে এটা কথা তেওঁলোকে কয় যে আমি চাকৰি পোৱা নাই আৰু বিজনেছ কৰিবলৈ ঘৰৰ পৰা টকা নাই। চ' এই ক্ষেত্ৰত তেওঁলোকে একো কৰিব নোৱাৰে, চ' মদ খাই তেনেকৈ কাৰোবাৰ পৰা পইচা পাইছে, ফকটিয়াই পাইছে, খাইছে। চ' এই যুৱকসকলক আপুনি কি মেছেজ দিব বিচাৰে? মোৰ ক্ষেত্ৰত মানে বিজনেছ কৰিলে যে টকা পইচা লাগিব এইটো ডাঙৰ কথা নহয়। মানে কম পইচাৰ পৰাও বিজনেছ এটা আৰম্ভ কৰিব পৰা যায়। যেনে ধৰা তুমি ফুটপাথত মানে ফাৰ্ষ্ট পাণ তামোল দোকান এখন দিলা, তাৰপিছত লাহে লাহে পইচাবোৰ জমা কৰিলা, লাহে লাহে এনেকৈ গৈ তুমি ভৱিষ্যতলৈ বহুত ডাঙৰ এজন মানে বিজনেছমেন হ'ব পাৰিবা। যে পইচা থাকিলে যে বিজনেছ কৰিব পাৰিব, যে পইচা নাথাকিলে যে বিজনেছ কৰিব নোৱাৰিব, এইটো কথা নহয়। মানে পইচা নাথাকিলেও যদি মানুহৰ মানে যিটো মানে তোমাৰ আগ্ৰহ সেইটো যদি থাকে, মানে মানুহ সফল হ'ব পাৰিবই। মোৰ ক্ষেত্ৰত তাৰমানে কি হয়, ফিল্মখনত দেখুওৱাৰ দৰে যে কিছুমানে দেউতাকক প্ৰেছাৰ দিয়ে যে মোক লাখ টকা লাগে, লাখ টকা দিলেহে মই বিজনেছ কৰিম। চ' সেইটো মেছেজ আমি এইটোৱে দিব বিচাৰিম, এইটোৱে ক'ব বিচাৰিছে আপুনি যে তেনেকুৱা ধৰণৰ আমি ঘৰত নিজৰ দেউতাকক বা নিজৰ পেৰেণ্টছক তেনেকুৱা ধৰণৰ ছাপ্ৰেছ দিয়াৰ উচিত নহয়। মা দেউতাই আমাক সৰুৰ পৰা এইখিনি ডাঙৰ কৰিলে, আৰু আমি যদি মা দেউতাক প্ৰেছাৰ দিওঁ টকা পইচাৰ কাৰণে, আৰু তেওঁলোকে ঘৰখন বা কেনেকুৱাকৈ চলি আছে, মই জনাততো আমাৰ যিখন ঘৰ চলাই আছে মাত্ৰ দেউতাই চাকৰি কৰে, সৰু এটা গভমেণ্ট জব। তো তেনেকৈ আমি 4জন ফেমিলি চলি আছোঁ। কিন্তু মই জনাত আমাৰ ঘৰখনৰ যথেষ্ট মানে প্ৰব্লেম আছে, কিছুমান সমস্যা আছে, ঘৰুৱা সমস্যা, টকা পইচাৰ সমস্যা। তেনে ক্ষেত্ৰত যদি মই মোৰ দেউতাক বা মাক যদি টকা পইচাৰ প্ৰেছাৰ দিওঁ, তেতিয়াহ'লে মা বা দেউতাই মনত বহুত কষ্ট পাব, আৰু সেইটো মই নিবিচাৰোঁ মানে। চ' মই ইয়াৰ দ্বাৰা এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে হয়তো আপুনি জব কৰি ভাল নাপাব পাৰে বা জব নাপাবও পাৰে, বা আপুনি এনেকৈ ভাবিব পাৰে যে মই MA পাছ বা ইঞ্জিনিয়াৰিং পাছ কৰিছোঁ, গতিকে মই সৰু সুৰা জব কিয় কৰিম। চ' তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰা উচিত? মানে আমাৰ অসমীয়া যুৱক বা যুৱতীখিনিৰ এইখিনিয়ে ভুল যে মই BA পাছ কৰিছোঁ, মই ঠেলা চলাব নোৱাৰোঁ, মই ৰিক্সা চলাব নোৱাৰোঁ। কিন্তু সেইটো কথা নহয়। তোমালোকে যিসকলে চাই আছা এই ভিডিঅ'টো, তোমালোকক মই এটাই কথা কৈছোঁ যে কামত কেতিয়াও সৰু ডাঙৰ নাই, আৰু প্ৰত্যেকটো কাম আমি কৰিব পাৰোঁ। কাৰণ আজি যদি মই ছাপ'জ অসম গভমেণ্টত যিখিনি চাকৰি আছে সেইখিনি অকল মোৰ ক্ষেত্ৰত বা জয়ৰ ক্ষেত্ৰত নহয়, মোৰো নাই জয়ৰো নাই, গতিকে তোমাৰো নাথাকিব পাৰে। কিন্তু সেইটো ভাবি যে আমি একো কৰিব নোৱাৰিম এইটো কথা নহয়।
তোমালোকে মানে যিকোনো পৰিশ্ৰম কৰি হ'লেও তোমাৰ মা দেউতা বা তোমাৰ ফেমিলিক তুমি চলাবই লাগিব আৰু এই কথাটো কেতিয়াও তোমালোকে হাৰ নামানিবা যে মই BA পাছ কৰিছোঁ, মই ৰিক্সা চলাব নোৱাৰোঁ, ঠেলা চলাব নোৱাৰোঁ। আৰু জব বহুত আছে, জব সৰু সুৰা জবে কৰা, জব কৰি অলপ পইচা কালেক্ট কৰা, নিজৰ পইচাত চলা, নিজৰ দমত চলা, আৰু সেই চেলাৰীখিনি তুমি সৰু সুৰা বিজনেছ কৰা। আৰু মই এইটো ভিডিঅ'ৰ দ্বাৰা এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে আমাৰ গোটেই অসমীয়া যি যুৱক আছে, চব্জিৰ পৰা আৰম্ভ কৰি বা ডাষ্টবিনত যে ডাষ্টবিন উঠা যে GMC কিছুমান বেলেগ ল'ৰাই যিবিলাক কাম কৰি আছে, সেই ডাষ্টবিনৰ পৰা GMC ডাষ্টবিনৰ পৰা কাম আৰম্ভ কৰি কেনে একদম কাপোৰ শুৱালকুছিত আমাৰ কিমান এটা কাপোৰৰ এটা সেই আছে, কাপোৰলৈকে যিমান আমাৰ চাৰিওফালে যিমান গুৱাহাটীত বেপাৰ বাণিজ্য আছে, সকলো ক্ষেত্ৰতে অসমীয়া যুৱক নামি যাওক, কাম কৰিবলৈ আৰম্ভ কৰক, অলপ অলপকৈ কাম কৰক। প্ৰত্যেকটা ক্ষেত্ৰত আমি কেপি খাই কেনে আমি অসমীয়াগিৰি দেখাওঁ। কেপিটো ক'ৰ হয়? কেপিটোতো মাৰোৱাৰীয়ে বনাইছে ন। তেতিয়াহ'লে ৰজনীগন্ধা খাই আমি অসমীয়া দেখাওঁ। গতিকে সেই আমাৰ যিবিলাক এটিটিউড, সেই এটিটিউডবিলাক আমি এৰিব লাগিব। আপুনি কি কয় এই ক্ষেত্ৰত? মানে সেইটোৱে কৈছোঁ যে আমি অসমীয়া হিচাপে লাজ কৰিলে নহ'ব, আৰু যে মোৰ ঘৰত টকা পইচা বহুত আছে, আজি মই বহি বহি খাম, কাইলৈ যেতিয়া মই বুঢ়া হ'ম, মোৰ দেউতা যেতিয়া মৃত্যু হ'ব, তেতিয়া মোক কোনে খুৱাব? এই কথাটো আমি ভৱিষ্যতলৈ ভাবিব লাগিব যে দেউতা কিবা এটা হোৱাৰ পিছতো যাতে মই মোৰ ঘৰখন, মই মোৰ সংসাৰখন ভালদৰে চলাব পাৰোঁ আৰু সমাজৰ মাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে মোক মানে গণ্য কৰে মানে। গতিকে ভিডিঅ'টো ভাল লাগিলে জয়ৰ চেনেলটো টুথ ফৰ পিচ আছামিজ সকলোৱে ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু ইয়াক বহুত মৰম কৰিবা। তো ইয়াক বাঢ়ি যাওক। ধন্যবাদ।